গুড মৰ্ণিং। কিয় এনেকুৱা কৰে? ইমান ধুনীয়া লাগিছিলে মোক। এতিয়াই চলাবলৈ পালে তেতিয়াৰ পৰা এঘণ্টালৈ এতিয়াতো বজিয়ে থাকিব। প্লিজ মই ভইচ অভাৰে কৰি দিম আৰু এতিয়া। গুড মৰ্ণিং, মই জাষ্ট আহি পালোঁ ৱক কৰি। আপোনালোক চবৰে ভাল? আশা কৰি থাকিম ভালেই হ'ব লাগে চবৰে, মই সেইবোৰ কৈ নাথাকোঁ দেই। হেল্ল', তো তেতিয়াতো মই বনাব নোৱাৰিলোঁ ভিডিঅ'টো, বহুত চাউণ্ড হৈ আছিলে কাৰণে। তো মই ফ্ৰেছ হ'লোঁ, খানা পিনা খোৱা কৰি আহিলোঁ। তো বৰষুণে দিলে কিয় আজি বোলো এনেকুৱা হৈছে, মই ফটো চাবলৈ মন গৈছে মোৰ। বৰ কম চাউণ্ড হৈ আছে, এতিয়াও চাউণ্ড বেছি হৈ আছে। চ' আজি মই একো ভিডিঅ' বনোৱা নাই, বিকজ মোৰ এইকেইদিন ভিডিঅ' বনাই না জব কৰা হৈছে ভালকৈ, না ৱৰ্ক কৰা হৈছে ভালকৈ, একো হোৱা নাই। আৰু মই আকৌ সেই জ'চটোত সোমাই গৈছিলোঁ আৰু মানে। চ' আজি সেইকাৰণে মই ভাবিছোঁ যে একো নকৰোঁ, অকল ৱৰ্কহে কৰিবলৈ যাম আৰু সেইকাৰণে। আৰু মোৰ মানে অলপমান ভালো লাগি থকা নাছিলে, সেইটো কাৰণে মই ভাবিছোঁ কি আজি ভালকৈ প্ৰপাৰলি ৰান কৰিম। 5K ৰান কৰিম বুলি ভাবিছিলোঁ, বাট 5K কৰা নহ'ল, বিকজ ইমান দিন কৰা নাই, নোৱাৰিলোঁ। তো 3 কিলোমিটাৰ কৰিলোঁ, পূৰা পেচত দৌৰিছোঁ, আৰু এতিয়া পূৰা ভৰি বিষ হৈ আছে, ভৰি পূৰা বিষাই আছে মানে। তো ভালকৈ ৰান কৰিলোঁ, চব ভিডিঅ' চিডিঅ' নবনালোঁ আৰু ভাবিলোঁ যে অলপ। তো এতিয়া আজিতো জন্মাষ্টমী হয়, হেপী জন্মাষ্টমী চবকে। আৰু মই এতিয়া ওলাই যাম বুলি ভাবিছিলোঁ, বাট ইমান বৰষুণ দিছে। চ' বৰষুণটো কমিলে চাগে মন্দিৰলৈ যাম, তেতিয়া মই ভিডিঅ' কৰিম। আৰু